চাওক UPPL দলৰ যদি আজি আপুনি চাব যায় ভেটি বা আপুনি ৰাইজৰ মাজত যদি সোমাই পেলাই বুজাই ছাৰ্ভে কৰে তেতিয়াহ'লে আপুনি এভৰিৱেৰ যিকোনো নক্স এণ্ড কৰ্নাৰত যদি আপুনি নক্স এণ্ড কৰ্নাৰত যাওক চিটিত যাওক মানে টাউনত যাওক বা বেলেগ বাগানত যাওক বা চবতে যাওক আজি আমাৰ দলৰ পজিশ্যন 1 নম্বৰত আছে ঘৰে ঘৰে আপুনি UPPLৰ ফ্লেগ দেখিব ৰাস্তাই ৰাস্তাই ফ্লেগ দেখিব আৰু ওভাৰঅল আমাৰ মানে যিখিনি টিম আছে প্ৰাইমাৰী কওক বুথ কওক ব্লক কওক সবেই ভালকৈ কাম কৰি আছে আৰু এইবাৰ UPPLৰ জয় নিশ্চিত বুলি আমি চাৰিওফালৰ পৰা শুনি আছোঁ চাওক দীপক মোৰৰ পৰা আনিবৰ কাৰণে আমাক একো ৰণনীতি নালাগে কিয়নো ৰাইজে দীপক মোৰক দেখিছে বা আমাৰ যোৱা পাৰিষদক দেখিছে কি কাম তেওঁ কৰিবলৈ সক্ষম হৈছে এতিয়া দীপক মোৰে 5 বছৰত যিখিনি কাম কৰা নাই বা কৰিছে তাতকৈ বেছি চাগে 1 বছৰত মই আহি পেলাই ৰাইজৰ যিখিনি নিড আছিলে এই নিড বেছ কাম কৰিছোঁ আপুনি ক'ৰবাত এটা বিল্ডিং বনাই দিছে ৰাইজৰ সেইটো নিড হয় নাই সেইটো চাব লাগিব গতিকে ৰাইজত ক'ৰবাত ৰাস্তাত খোজকাঢ়িব অসুবিধা হৈছিলে ক'ৰবাত খোৱা পানী পোৱা নাছিলে ক'ৰবাত খেতি কৰিব পানী পোৱা নাছিলে ক'ৰবাত বেমাৰ আজাৰ হৈ আছিলে সেইবিলাক খবৰ খাতি কিন্তু ক'তো একো ৰাখা নাই যি ফাণ্ড আহিছে এই ফাণ্ডৰ পৰা তেওঁ কাম কৰি গৈছে কিন্তু কেতিয়াবা ফাণ্ডো ঘূৰি যোৱা আমি শুনিছোঁ এডিশ্যনেল একো আনিব পৰা নাই চ' তেওঁ কি কাম কৰিছে 5 বছৰত তেওঁৰ ৰিপৰ্টটো দিব ভালকৈ কিন্তু ৰাইজৰ ৰিপৰ্ট মতে তেওঁ কিন্তু কাম কৰিব পৰা নাই আৰু সেইকাৰণে এইবাৰ প্ৰথমবাৰৰ বাবে ৰাইজে UPPLক মানে এইবাৰ প্ৰথমবাৰৰ বাবে চাব বিচাৰিছে কি UPPLে কি কাম কৰে চাওক এতিয়া বাগানৰ সমস্যা বহুত আছে সমস্যা কিন্তু আছে তেওঁলোকৰ এতিয়া কমিউনিটি দি পেলাই তেওঁলোকে বহুত দিন চালে হামনিকে দাদা ভাই বা এইবিলাক মানে বহুত এইবিলাক কৰি পেলাই বহুত দিন ভোট ল'লে এইবাৰ বাগানৰ মানুহে ওলাই আহিছে যে এই টঙালি মাৰিছে এইবাৰে কৈছে নাই এইবাৰ যদি কোনোবা আমাৰ তাত আহি পেলাই জাতিৰ নামত ভোট খোজে আমি কিন্তু নিদিওঁ এইবাৰ আমি UPPLৰ লগত আছোঁ কিয়নো প্ৰমোদ বড়োদেৱৰ নেতৃত্বত এই চৰকাৰখনে 26টা জনগোষ্ঠীকে লৈ যিভাৱে কাম কৰিছে আদিবাসীৰ ভিতৰত আদিবাসী সান্তাল ওড়িয়া মুণ্ডা কুৰুক যেনেকৈ প্ৰত্যেকটো কমিউনিটিৰ কাৰণে এই চৰকাৰখনে কাম কৰিছে গতিকে আমি UPPLৰ লগত থাকিম বুলি তেওঁলোক ওলাই আহিছে এতিয়া সমষ্টিটোত কাৰ মাজত যুঁজখন হ'ব সমষ্টিটো মেইনলি আমাৰ আৰু বিজেপিৰ মাজতে হ'ব BPF থাৰ্ডত থাকিব ফ'ৰ্থত জয় ভাৰত পাৰ্টি আহিছে নতুন দল এটা চ' তেওঁলোকে অলপমান কিছুমান বাগানত অলপ কাম কৰি আছে তেনেকৈ ধনচিৰিত অলপ তেওঁলোকৰ দেখি আছে ক'ৰবাত আছে প্ৰেজেঞ্চ পেটিবাৰীৰ ফালে অলপ প্ৰেজেঞ্চ আছে চ' ক'ৰবাত অলপ তেওঁলোকে বাগানৰ ভোটখিনি পাবলৈ সক্ষম হ'ব কিন্তু অভাৰঅল তেওঁলোকে খুব নতুন পাৰ্টি হিচাপে খুব বেছি ভোট পাব নাপায় কিন্তু প্ৰেজেঞ্চটো থাকিব তেওঁলোকৰ এবছলিউটলি এতিয়া বাগানবিলাকত যদি আপুনি চাব যায় কামাখ্যা প্ৰসাদ তাছা অনাৰেবল MP চাহাবে যিটো কথা ক'লে সেই কথাটোৰ কাৰণে প্ৰত্যেক বাগানে জ্বলি আছে অৰ্গেনাইজেশ্যনো জ্বলি আছে পাব্লিকেও বেয়া পাই আছে কিয়নো পাব্লিকে আজি এই সমাজখনত ইউনিটি হিচাপে থাকিব বিচাৰে এক হৈ থাকিব বিচাৰে আদিবাসী সমাজখনক ভাঙিবৰ কাৰণে যিটো তেওঁ ক'লে সেইটো মানে এই সমাজখনে বেয়া পাইছে আৰু আমাৰ ইয়াতে যি 36,000 ভোটাৰ আছে প্ৰত্যেকজন ভোটাৰে কামাখ্যা প্ৰসাদ তাছাই এই কথাখিনি কোৱাৰ বাবে বেয়া পাই পেলাই আজি বিজেপিকো অভাৰঅল বিজেপিৰ মানে পৰা তেওঁ MP থকাৰ বাবে বিজেপিকো তেওঁলোকে নিষিদ্ধ কৰিছে বহুত বাগানত গতিকে বাগানৰ ভোট এইবাৰ বিজেপিয়ে নাপাব যে সেইটোৱে তাৰ সংকেত দিছে আৰু বিজেপি নাপাব BPFটো আপোনালোকে জানেই আগৰ পৰাই ৰিজেক্টেড হৈছে আগৰে ৰাইজে তেওঁলোকক ৰিজেক্ট কৰিছে গতিকে BPFও খুব এটি ভোট নাপায় আৰু এইবাৰ আমি অপশ্যন হৈ পেলাই আহিছোঁ যে এইবাৰ ঠিক আছে যোবাৰ আমি BPFকো ট্ৰাই কৰা হ'ল বিজেপিকো ট্ৰাই কৰা হ'ল UPPLে অভাৰঅল BTCত ভাল কাম কৰিছে 5 নৈত কিয় একবাৰ UPPLক চান্স দিয়া নহয় বুলি এইবাৰ ৰাইজে 5 নৈতো UPPLৰ কাৰণে এইবাৰ ওলাই আহিছে চাওক মোৰ কাম হ'ল কাম কৰি যোৱা মই কাম কৰি গৈ আছোঁ দলটোক ষ্ট্ৰং কৰি গৈ আছোঁ আমাৰ সংগঠনক য'ত যেনেকৈ পাৰি ষ্ট্ৰং কৰি আছোঁ আমাৰ বেলেগ দলৰ পৰা যেনে ভাল মানুহখিনি লৈ আহি পেলাই আজি দলটোক মানে আগতে যি পজিশ্যনত আছিলে আমাৰ আজি আমি বহুত ওপৰত লৈ গৈছোঁ গতিকে তাৰপিছত এতিয়া ধৰক এতিয়া আমি বহুত জেগাত আই কেম্প কৰিলোঁ 14টামান জেগাত আই কেম্প কৰিব ক'ৰবাত ৰাস্তাত কাম কৰিলোঁ ক'ৰবাত মানে ডিফাৰেণ্ট কাম কৰি পেলাই আজি এই মানে UPPLক ইয়াত 1 নম্বৰ পজিশ্যনত লৈ আহিছোঁ গতিকে ইয়াৰ পিছত টিকেট দিয়া নিদিয়াটো টিকেটৰ ডিচিশ্যনটো লোৱা মানুহ আমাৰ অথৰিটি আছে তেওঁলোকে যাকে টিকেট দিয়ে এইটো আমি মানে একচেপ্ট কৰিব লাগিব আৰু UPPLৰ দলক ইয়াৰ পৰা জিকাই লোৱাটো আমি ঠিক কৰিব লাগিব